এই দুখন আজিৰ ছবি যি সময়ত অসম আটাইতকৈ সংকটময় অৱস্থাত আছে। দুয়োখন ছবিয়ে বহু কথা কৈ যায়। দায়িত্ব কাৰ বেছি আছিল? দায়িত্ব কোনে বেছিকৈ পালন কৰিছে? এগৰাকী ব্যক্তি যিগৰাকীৰ ধন টকা পইচাৰ অভাৱ নাই, যিগৰাকী অসমৰ খিলঞ্জীয়া ব্যক্তি নহয়, সেইগৰাকী ব্যক্তিয়ে নিশা বানপীড়িত মানুহ বিচাৰি গৈছে, যি পানীৰ মাজত আছে, তেওঁলোকৰ লগত একেলগে খাইছে, তেওঁলোকলৈ এই বাচন বৰ্তনবোৰ কঢ়িয়াই লৈ গৈছে অশ্ৰুসিক্ত নয়নেৰে। তেওঁৰ মুখত ধৰিব পৰা যায় যে মানৱীয়তা কি বস্তু। মানুহে মানুহৰ বাবে প্ৰকৃততে থিয় দিয়াৰ যি অনুভৱ, সেয়া কেনেকৈ মানুহৰ মুখমণ্ডলত ৰিফ্লেক্ট হয়, মুখমণ্ডলত প্ৰতিফলিত হয়। আৰু আনখন ছবি আজিলৈকে মই দেখা নাই যে কেতিয়াবা কঠীয়া ৰোৱাৰ আগত ফিতা কটা। প্ৰথমবাৰৰ দেখিছোঁ এই গাঁৱৰ বানৰ বিভীষিকাৰ মাজত যে কঠীয়াত পৰাৰ আগত ৰিবন কটা। আৰু সেই বেকগ্ৰাউণ্ডৰ মানুহকেইটা জাপি মূৰত পিন্ধি প'জ দি বেনাৰ লগাই ৰিবন কাটি এই সময়ত, যি সময়ত মানুহ মৰি আছে, যি সময়ত মানুহ খাবলৈ নোপোৱাকৈ আছে, মানুহবোৰে যিসকলে প্ৰকৃততে বানপীড়িতৰ কাষলৈ গৈছে, তেওঁলোকৰ বুকুখন বিষাই গৈছে, তেওঁলোকৰ চকু চলচলীয়া হৈ গৈছে। কিন্তু যিসকলৰ দায়িত্বত আছে, সেইসকলে ৰিবন কাটি প'জ দি মুখত মিচিকীয়া হাঁহি লৈ সহায়ৰ সকলোতে ৰাজনীতি ভাল নালাগে। আজি অখিল গগৈয়েও ভিডিঅ' দিছে, অখিল গগৈয়েও সহায় কৰা ভিডিঅ' দিছে। অখিল গগৈয়েও প্ৰতি 3 ঘণ্টা 4 ঘণ্টাৰ মূৰেৰে বা প্ৰত্যেক দিনে এটা ভিডিঅ' দিছে। কিন্তু অখিল গগৈ মুখমণ্ডলত, অখিল গগৈ প্ৰকাশভংগীত, অখিল গগৈ কৰ্মত তেখেতৰ ভিতৰত থকা সেই সততা সহায় কৰাবোৰ মানুহে দেখিব পৰা হৈছে। কিন্তু এই ছবিখনত দেখিব পৰা হোৱা নাই। সলনি কৰক। সময় বৰ নিষ্ঠুৰ। এনেকুৱা সময়ত এইবিলাক বস্তু নকৰিব। হাতযোৰ কৰিছোঁ, এনেকুৱা সময়ত এইবিলাক বস্তু নকৰিব। খং উঠে,